নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমি অষ্টম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ 9.2 6 নম্বৰ কৰি আছিলোঁ 6 নম্বৰৰ 8 নম্বৰ প্ৰশ্ন আমাক এইখিনি দিয়া আছে ইয়াৰ পৰা আমাক পূৰণফল উলিয়াবলৈ দিছে যদিহে আমি এইখিনি প্ৰথমখিনি চাওঁ তেতিয়া দেখিম যে দুটা ব্ৰেকেটৰ ভিতৰত যিখিনি সংখ্যা আছে আটাইখিনি বা যিখিনি পদ আছে গোটেইখিনি একে মাত্ৰ তাৰ মাজত প্লাস আৰু মাইনাসে বেলেগ হৈ আছে হয়নে চিন দুটা বেলেগ হৈ আছে সো আমাৰ 4 নম্বৰ ফৰ্মুলা যেটো আছিল a + b আৰু a - b হোল সেইখিনি ফৰ্মুলা হেতু ফৰ্মুলা আমাৰ ব্যৱহাৰ কৰিব লাগিব 4 নম্বৰ ফৰ্মুলাটো মই ইয়াত লিখি দিছো এবাৰ কমান a + b আৰু a - b এইখিনি আছিল কিন্তু ইয়াত দেখিছা মাইনাস থকা যেটো তোমাৰ আছিল হেতু আগফালে আছে মানে প্ৰথমতে দিয়া আছে যেটা পদ আছিল আৰু প্লাস টকাখিনি আমাৰ পিছত দিছে বাৰু একো নাই a + b a - b যিকোনো এটা আগত থাকিলে একো নাই তাৰ পিছত যিখিনি এতিয়া সেকেন্ডত আছে ব্ৰেকেট দিয়া 3y/4 + 3x আৰু 3y/4 + x ইয়াত দেখিবা তোমালোকে এই দুটা ব্ৰেকেটৰ ভিতৰত অকল যেটো প্ৰথম পদ আছে হেতুহে একে হৈ আছে সো ইয়াত আমি x + a আৰু x + b যেটো আমাৰ ফাৰ্স্ট এক নম্বৰ প্ৰশ্নতে আমাক অভেদটো দিয়া আছিল হেতু আমি ব্যৱহাৰ কৰিব লাগিব ক্লিয়াৰ হৈছে ইয়ালৈকে তেতিয়া হলে আমি এতিয়া আৰম্ভ কৰিম তেতিয়া হলে আমি এই প্ৰথম যিখিনি মই কৈছিলো a + b আৰু a - b ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব তাত a টো কি হ'ব কোৱাচোন বাৰু a টো হ'ব আমাৰ x/3 আৰু যেটো b হ'ব আমাৰ হ'ব 3y/4 হৈছে ক্লিয়াৰ হৈছে তোমালোকৰ সো আমাৰ 4 নম্বৰ ফৰ্মুলাত কি বুলি কৈছিলে a + b আৰু a - b যদি দুইটা ব্ৰেকেটৰ ভিতৰত থাকে তেতিয়া হলে আমি লিখিব পাৰিম a² - b² ইয়াতো a নাই a ৰ হলনি মই কৈছিলো x/3 লিখিব লাগিব সো x/3 হোল স্কয়াৰ a² ৰ হলনি মাইনাস দি b² লিখিব লাগিছিল ইয়াত আমি 3y/4 লিখিম 3y/4 টো আমাৰ b হৈ আছে দ্বিতীয় পদটো মানে দেই তাৰো আমাৰ হোল স্কয়াৰ লিখিব লাগিব তাৰ পিছত প্ৰথম দুটাৰ আমাৰ পূৰণ হৈ গল নেক্সট আমি সেকেন্ড দুটাৰ পূৰণ কৰিম সেকেন্ড দুটাটো মই কৈছিলো ইয়াত আমি x + a আৰু x + b ফৰ্মুলা ব্যৱহাৰ কৰিম ইয়াত x হৈছে 3y/4 a হৈছে 3x আৰু b হৈছে x সো ফাৰ্ষ্টতে x² লিখিব লাগিছিল এটো আমি লিখিব লাগিব 3y/4 হোল স্কয়াৰ লগতে আমি ব্ৰেকেটৰ ভিতৰত a + b লিখিব লগা আছিল ইয়াতে আমি ব্ৰেকেটৰ ভিতৰত a ৰ হলনি 3x আৰু b ৰ হলনি x লিখিম ব্ৰেকেট ক্লোজ কৰিম ব্ৰেকেট ক্লোজ কৰি বাহিৰত আমাক x লিখিব কৈছিল বাট ইয়াতে আমি x ৰ হলনি লিখিব লাগিব 3y/4 তাৰ পিছত প্লাস চিন দিম প্লাস চিন দি ab আছিল ফৰ্মুলাৰ মতে ইয়াত ab ৰ হলনি মই লিখিব লাগিব 3x আৰু এই যে x টো দেই ইয়াতে ডট এটা দি দিছো মানে পূৰণ বুজাইছে 3x ডট x এতিয়া আমি এইখিনি কি হয় সমান চিন দি তলত লিখি গলে আমি উত্তৰটো ওলাই যাব সমান চিন দিম তলত সমান চিন দি x/3 হোল স্কয়াৰ মানে x ৰ স্কয়াৰ কৰা x² হ'ব লগতে 3 জনটো আছে হৰটো 3 স্কয়াৰ কৰা 3 স্কয়াৰ মানে 3 3 গুণ 9 হৈ যাব মাইনাস ইয়াতে 3y/4 ঠিক তেনেকৈ আকৌ 3 কো স্কয়াৰ কৰিলো 9 y স্কয়াৰ কৰিলো স্কয়াৰ হৈ গল y স্কয়াৰ 4 ক স্কয়াৰ কৰিলো 16 হল 4 4 গুণ 16 স্কয়াৰ কৰাটো জানাই প্লাস আকৌ এইখিনি 3y/4 কো মই হোল স্কয়াৰ কৰিলে প্ৰথম 3 ক স্কয়াৰ কৰিলো 3 3 গুণ 9 লিখিলো y স্কয়াৰ কৰিলো তাৰ পিছত তলত 4 আছিল 4 কো স্কয়াৰ কৰিম 4 4 গুণ 16 প্লাস ইয়াতে 3x + x হলে আমাৰ 4x হ'ব তাৰ পিছত ব্ৰেকেট নিলিখাৰ কাৰণে মই ডট এটা দিলো 3y/4 লিখিম প্লাস এইখিনি 3x আৰু x যদি মই পূৰণ কৰো +3 লিখিব লাগিব +3 লিখি আৰু x আৰু x যদি মই পূৰণ কৰো তেতিয়া হলে ই হ'ব x²। নেক্সট স্টেপ হ'ব আমাৰ কিবা কটাকটি কৰিব পাৰো নেকি চাব লাগিব ইয়াত দেখি আছো আমি -9y²/16 আৰু +9y²/16 একে আছে আমাৰ আমি একে থাকিলে কটাকটি কৰিব পাৰিম লগতে 4 আৰু 4 এটাও দেখিছো 4x.3y/4 হেখিনিও আমি কটাকটি কৰিব পাৰিম এয়া মই প্ৰথমে -9y²/16 আৰু +9y²/16 কাটি দিলো তাৰ পিছত এয়া 4 আৰু 4 আমি কটাকটি কৰিলো এতিয়া যিখিনি বাকি থাকিল হেখিনি ধুনিয়াকৈ লিখি দিব লাগিব
প্ৰথম x²/9 লিখিলোঁ তাৰপিছত আমাৰ থাকিলে এইখিনি x.3y থাকিলে মানে এইখিনি পূৰণ কৰিলে হ'ব 3xy + 3x² বাকী আছিল আমি লিখি দিলোঁ নেক্সট নম্বৰ প্ৰশ্ন 9লৈ যাম এতিয়া আমাক 9 নম্বৰ প্ৰশ্নত এইখিনি দিয়া আছে এইটো অকমান ভালকৈ চাব লাগিব আমি তেনেকৈ একো ফৰ্মুলাত আমি দেখা নাই যিখিনি আমি 4 নম্বৰত পাইছিলোঁ 4টা ফৰ্মুলাত পাইছিলোঁ হয়নে কিন্তু ইয়াত আমি চোৱাচোন x/5 + y/5 হেতু হোল স্কয়াৰ হিচাপে দিয়া আছে আৰু লগতে 2 লগতো পূৰণ হোৱা আছে আৰু x/5 - y/5 হেতু 2 লগত পূৰণ হোৱা আছে আৰু পিছফালেও তোমাৰ হোল স্কয়াৰ হিচাপত দিয়া আছে এতিয়া এটো দেখিবলৈ মই যদি কওঁ a² + 2ab + b² ৰ দৰে হৈছে তেতিয়া হলে মিছা হ'ব নেকি যত আমি a টো কি লিখিব লাগিব x/5 + y/5 আৰু b টো কি লিখিব লাগিব x/5 - y/5 এখিনি আমাৰ কিহৰ ফৰ্মুলা আছিল 2 নম্বৰ ফৰ্মুলা আছিল a + b হোল স্কয়াৰ হয়নে সো আমি এটোত কি লিখিব লাগিব আমাৰ প্ৰশ্নত মানে এনেকৈ দিয়া আছে a² + 2ab + b² প্ৰশ্নত এনেকৈ দিয়া আছে তেতিয়া হলে 2 নম্বৰ ফৰ্মুলাটো কি আছিল a + b হোল স্কয়াৰ = a² + 2ab + b² আছিল সো আমি কি লিখিম ইয়াতে সমান চিন দিম আমাক মানে সোঁপক্ষটো দিয়া আছে ফৰ্মুলাটোৰ সোঁপক্ষটো দিয়া আছে সো আমি ফৰ্মুলাটোৰ বাওঁ পক্ষখিনি লিখি লব লাগিব বাওঁ পক্ষত কি আছিল a + b হোল স্কয়াৰ ইয়াত মই লিখি লম a + b হলে x/5 + y/5 এটো হৈ গল a প্লাস b টো কি আছিল আমাৰ x/5 - y/5 হে লাষ্টত যে আছিল লাষ্টত যিখিনি হোল স্কয়াৰ হিচাপত দিয়া আছিল ব্ৰেকেটৰ ভিতৰত হেখিনি হৈ যাব b আৰু ফাৰ্ষ্টত যিখিনি তোমাৰ হোল স্কয়াৰ হিচাপত দিয়া আছিল হেখিনি হৈ যাব a এতিয়া a + b হোল স্কয়াৰ লিখিব লাগে হেকাৰণে ইহতকো মই ব্ৰেকেটৰ ভিতৰত লিখি বাহিৰত স্কয়াৰ দি দিলো এতিয়া ব্ৰেকেটৰ ভিতৰত থকা পদবোৰ চোৱাচোন +y/5 আৰু -y/5 একে আছে আমি এটো কাটি দিবলৈ পাৰো কটাকটি কৰি দিলো তাৰ পিছত ব্ৰেকেটৰ ভিতৰত কি থাকিল আমি হেতু ভালকৈ লিখি লওঁ x/5 + x/5 হেখিনি থাকিল এটো লিখি ললো আৰু ব্ৰেকেটটো দিলো ওপৰত স্কয়াৰটো লিখি দিলো x/5 + x/5 হোল স্কয়াৰ সো ইহতৰ হৰ দুটা আমাৰ একেই আছে আমি লব দুটাক যোগ কৰি দিলেই হল x + x কৰিলে মই 2x পাম আৰু লগতে 5 + 5 বুলি নকৰিবা দে অনলি 5 লিখিব লাগিব আমি ভগ্নাংশ যেনেকৈ যোগ কৰো তেনেকে আৰু হোল স্কয়াৰটো আছিল লিখি দিলো এতিয়া ইয়াৰ উত্তৰ হ'ব আমি স্কয়াৰ কৰি দিলে হল 2 স্কয়াৰৰ মানে উত্তৰ হ'ব 4 আৰু x স্কয়াৰ তলত আমাৰ 5 ৰ স্কয়াৰ 25 10 নম্বৰ প্ৰশ্নত আমাক এখিনি দিয়া আছে এটো আমাৰ যেটো আগৰ নিচিনাই হয় 9 নম্বৰ প্ৰশ্নৰ নিচিনাই ইয়াত 2.89 পূৰণ 2.89 মানে 2.89 টো দুবাৰ পূৰণ দিছে আমি আগতে কৰিছো যি কোনো সংখ্যা বা আলফাবেট দুবাৰ পূৰণ দিলে আমি কি লিখিব পাৰো হোল স্কয়াৰ হিচাপত লিখিব পাৰো সো 2.89 হোল স্কয়াৰ লিখিলো প্লাস 2 পূৰণ লিখিলো 2 পূৰণ এটা মাজত 2.89 লিখিলো ইয়াক মানে আমি a² + 2ab ফৰ্মত লিখিব লাগিব 2 পূৰণ 2.89 পূৰণ হেই যে লাষ্টৰ আছে 0.0121 এইখিনিৰ মানে কাৰ স্কয়াৰ হয় হেতু তোমালোকে ভাবি চাব লাগিব আমি পাইছো 121 যেটো আছে হেতু আমি জানো 11 ৰ স্কয়াৰ হয় 11 গুণ 121 হয় কাৰবাৰটো স্কয়াৰ হয় 121 টো হয়নে আৰু লগতে আমি দেখিলো ইয়াত আমাক 121 নহয় 0.0121 দিয়া আছে হয়নে মানে এটা দশমিক কেইটা সংখ্যাৰ আগত দিয়া আছে চাই লব লাগিব 1 2 3 4 চাৰিটা সংখ্যাৰ আগত আছে দশমিকটো এককৰ ঘৰৰ পৰা যদি আমি হিচাপ কৰো তেতিয়া হলে চালে আমি গম পাম দশমিকটো চাৰিটা সংখ্যাৰ আগত আছে অৰ্থাৎ আমি যে স্কয়াৰ কৰিছো স্কয়াৰ কৰিহে আমি 0.0121 পাম তো স্কয়াৰ কৰোতে আমি মানে কি কৰিব লাগিব দশমিক দুটা সংখ্যাৰ আগত মানে দিব লাগিব বুজিছা নহয় দশমিক দুটা সংখ্যাৰ আগত দিয়া থাকিলে যেটো হেতৰ পূৰণ ফল পাম স্কয়াৰ কৰাৰ পিছত তেতিয়া হলে চাৰিটাৰ আগত আমি হেতু পাম অৰ্থাৎ ইয়াতে চোৱাচোন 0.0121 দশমিক কেইটাৰ আগত আছিল চাৰিটাৰ আগত তেতিয়া হলে যে এই 11 স্কয়াৰ কৰিছিল তেতিয়া 121 ওলাইছিল তে 11 ৰ আগত মানে দুটা সংখ্যাৰ আগত আমি দশমিক বহাব লাগিব
11ৰ যে আছিলে তাৰ দুটা সংখ্যাৰ আগত বুলি ক'লে কি বুজোৱা 1 আৰু 1 তাৰ আগত আমি দশমিক বহাব লাগিব এয়া মই লিখি দিছোঁ আৰু আগফালে এটা 0 বহাই দিছোঁ দশমিকৰ আগফালে তেতিয়া মানে অৰ্থাৎ 0.11 পূৰণ 0.11 কৰিলে আমি 0.0121 পাম তাৰ পিছত ইয়াত মই হেতু মানে আমাৰ b স্কয়াৰ লাষ্টত আমাৰ যেহেতু b স্কয়াৰ থাকে হয়নে এই 0.11 টো আমি ইয়াত আমাক 0.0121 দিয়া আছে তাক মানে আমি স্কয়াৰ হিচাপত লিখিম সো আমি এটা লিখিম 0.11 হোল স্কয়াৰ হিচাপত লিখিম সেই লাষ্টৰ খিনি তে হেতুক আমি যদি b বনাই লও তেতিয়া হলে সেই মাজত যিখিনি আছে 2ab আছিল ফৰ্মুলা আমাৰ 2 আৰু a টো আমাৰ 2.89 হৈ গল আৰু b টো আমাৰ কি হ'ব 0.11 ইয়া স্কয়াৰ লিখি দিলো এই লাষ্টৰটো তোমালকে চাব লাগিব তাতে কিবা স্কয়াৰ বনাব পাৰা নেকি হেতু লিখি দিব লাগিব দেই ইয়াতে চোৱাচোন ভালকৈ প্ৰথমটো হৈ গল a স্কয়াৰ প্লাস 2 পূৰণ a পূৰণ b আমাৰ এই 0.22 ক'ত গল 0.22 হেতু আমাৰ হৈ গল 2 পূৰণ 0.11 যদি কৰো আমি 0.22 এ পাও মানে আমি নিজৰ এটা স্ট্ৰাকচাৰ বনাই লৈছো পূৰণ কৰি আমি আলটিমেটলি এই প্ৰশ্নত দিয়া সেইখিনিয়ে পাম উত্তৰটো প্ৰশ্নত যিখিনি দিয়া আছে সেইখিনিয়ে পাম কিন্তু মানে আমি ফৰ্মুলাত পেলাবলৈ এনেকৈ ধৰণৰ বনাই লৈছো ইয়াত লিখি দিছিলো মই a টো 2.89 আৰু b টো কিমান হ'ব 0.11 সো এটো হৈ গল a + b হোল স্কয়াৰ ফৰ্মুলা মানে হুপক্ষৰ পৰা কৰিছো সো a টো আমাৰ 2.89 প্লাস b টো 0.11 আৰু হোল স্কয়াৰ দিব লাগিব দশমিকত যোগ কৰা অলৰেডি মই শিকাইছিলো তথাপিও এতিয়ালৈকে জানা হ'ব লাগে দশমিকৰ তলে তলে আমি দশমিক বহাম 2.89 আৰু 0.11 আমি যোগ কৰি পাম 3.00 হোল স্কয়াৰ আৰু কৈছিলো দশমিকৰ পিছত যদি অনলি 0 থাকে তেতিয়া হলে তাক নিলিখিলেও চলি যায় সো ইয়াত লিখিব লাগিব 3 স্কয়াৰ আৰু 3 স্কয়াৰ মানে হল 9 নেক্সট 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 11 নম্বৰ প্ৰশ্নত আমাক এখিনি দিয়া আছে আকৌ চোৱাচোন ওপৰৰ যিখিনি দিয়া আছে হেতু হ'ব তোমাৰ তিনটা পদ যদি দিয়া থাকে মানে দেই তেতিয়া হলে তোমালোকে ভাবিব লাগিব a + b বা a - b ৰে কিবা দিয়া আছে বুলি সো 0.25 ক আমি লিখিব পাৰিম 0.5 হোল স্কয়াৰ মই অলপকে কলোৱে কেনেকে হেতু লিখিব পাৰি তাৰ পিছতে -2 পূৰণ 0.5 পূৰণ 3.5 এই ইয়াতটো মাজতে যেটো 2 পূৰণ দিয়া আছে হেখিনি তাৰ পৰাই a আৰু b টো আমাৰ ওলাই যায় লগতে 12.25 ক আমি 3.5 হোল স্কয়াৰ লিখিব পাৰিম যেহেতু 3.5 আৰু 3.5 পূৰণ কৰি আমি 12.25 এ পাওঁ ইয়াত ধুনিয়াকৈ দিয়াই আছে 2 পূৰণ 0.5 টো আমাৰ a আৰু 3.5 টো আমাৰ b সো এটো হৈ গল আমাৰ a - b হোল স্কয়াৰ ফৰ্মুলা সো a টো আমাৰ 0.5 আৰু 3.5 টো আমাৰ b সো 0.5 - 3.5 হোল স্কয়াৰ লিখি দিলো আৰু তলত 3 আছিল সো ইয়াতে তোমালোকে এটো বিয়োগ কৰিব লাগিব 0.5 আৰু 3.5 দশমিকত বিয়োগ কৰাটো অলৰেডি মই শিকাইছিলো এতিয়া আমি ইয়াত পাম বিয়োগ কৰি -3 পাম আৰু স্কয়াৰ আছিল যে হোল স্কয়াৰ বনাই দিলো আৰু তলত আমাৰ 3 সেম থাকিব -3 হোল স্কয়াৰ মানে -3 পূৰণ -3 দেই -3 পূৰণ -3 হলে 3 3 গুণ ন আৰু দুটা মাইনাস থাকিলে আমি উত্তৰত মাইনাস দিব নালাগে সো ইয়াতে হ'ব উত্তৰটো 9/3 আৰু লগতে 9 ক 3 ৰে মই হৰণ কৰি উত্তৰটো পাম only 3 নেক্সট লাষ্ট আমাৰ 12 নম্বৰটোলৈ আহিছো 12 নম্বৰটোত আছিল আমাক প্ৰশ্নত এইখিনি ইয়াত আমি চালে দেখা পাম 4.68 টো দুবাৰ দিয়া আছে অৰ্থাৎ মই লিখিম 4.68 হোল স্কয়াৰ আৰু ঠিক তেনেকৈ -3.32 এটো দুবাৰ দিয়া আছে সো মই লিখিম -3.32 বুলি লিখি তাত হোল স্কয়াৰ দিম যেহেতু দুবাৰ দুবাৰ এটো লেখা আছিল তাৰ পিছত ডিভাইড বাই 1.36 সেম থাকিব আমাৰ এটো 4 নম্বৰ ফৰ্মুলা হৈ গল যি আমাৰ হুপক্ষত আছিল হেখিনিৰ পৰা বাও পক্ষলৈ আহিব লাগিব এতিয়া a স্কয়াৰ - b স্কয়াৰ টো আমি পালো তেতিয়া হলে আমি লিখিব লাগিব a + b আৰু a - b within bracket লিখিব লাগিব সো ইয়াত আমি a টো হ'ব 4.68 b টো হ'ব 3.32 এটো ব্ৰেকেটৰ ভিতৰত দি দিলো নেক্সট আমি লিখিম 4.68 আৰু -3.32 ভিডিও বিলাক যদি বুজি আছে এটা লাইক কৰিবা কমেন্ট কৰিবা লগতে
সাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু শ্বেয়াৰ কৰি দিবা দেই তাৰপিছত তলত 1.36 টো লিখিম নেক্সট আমি দশমিকত যোগ আৰু বিয়োগ কৰাটো শিকিছিলোৱে যদি নোৱাৰা মোক জনাবা মই আকৌ এবাৰ দেখুৱাই দিম দশমিকৰ তলে তলে আমি দশমিক দিব লাগে এতিয়া 4.68 আৰু 3.32 যদি মই দশমিকৰ তলে তলে দশমিক বহাই যোগ কৰো তেতিয়া হলে আমি পাম 8.00 মানে 8 দশমিকৰ পিছফালে 0 থাকিলে আমি নিলিখো আৰু এটো 4.68 আৰু -3.32 এটো আমি পাম কিনে অলপ লিখাত ভুল হৈ গল মই মোহাৰি দিছো আকৌ কৈছো 4.68 আৰু 3.32 হেতুত মই পাম 8.00 আছিল যে সো মই অকল 8 লিখিলো তাৰপিছত পূৰণ চিন দিলো যেহেতু এবাৰ ব্ৰেকেট নিলিখো পূৰণ চিন দিলো এটো মই বিয়োগ কৰি পাম 1.36 আৰু লগতে তলত আমাৰ 1.36 আছিলে 1.36 বুলি লিখিলাম আৰু ওপৰৰ 1.36 টো আৰু তলৰ 1.36 টো আমি কটাকটি কৰি দিম কৰি দিয়াৰ পিছত আমাৰ অকল উত্তৰত থাকি যাব 8 আৰু ইয়াৰ উত্তৰটো হ'ব অকল 8 আশা কৰিছো ভিডিওবোৰ বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ আহিছো পিছে নেক্সট ভিডিওত মই আৰু নেক্সট পাৰ্টখিনি কৰিব চেষ্টা কৰিম বাই